সংসাৰ নকৰো বা মইতো সাধাৰণ মানুহ হয় নহয় এতিয়া সৰ্বানন্দ সোণোৱাল সিও বিয়া নাপাতে আব্দুল কালাম আজাদে নেপাতিলে বিয়া লতা মঙ্গেশকাৰে বিয়া নেপাতিলে উদাহৰণ দেখিছা লতা মঙ্গেশকাৰ ৰতন টাটাই বিয়া পতা নাই এই কৰোৰপতি মানুহ হে সেয়া আদৰ্শ ধেমালি আপোনাৰ নেকি আদৰ্শ বুলি নহয় গতিকে মইতো দৰিদ্ৰ মানুহ ইমান কৰোৰপতি মানুহে বিয়া নেপাতিলে মইনো ক'ত কুটা সেইটো ইছ ৰাম বাহানাটো তেতিয়াহ'লে আপুনি এতিয়া আহিয়ে কোনোবা এটাক আমাৰ জোকাইছে তো 26 বছৰ হ'ল যদি বিয়া পাতিব হ'ল সেইকাৰণে কৈছো কেলে বুঢ়া হ'লো এতিয়া আমি গতিকে বিয়া পাতিলে সোনকালে পাতিব লাগে নেপাতিলে নাই কিন্তু আপুনি কেতিয়াবা মানে ভাবেনে জীৱন সংগী এগৰাকীৰ প্ৰয়োজন আছে বুলি জীৱনত নেভাবো মই য'ত ধুনীয়া ছোৱালী থাকো সেইজনী মই মাইকী বুলি ভাবি থাকো বিয়া পাতিলেতো এজনীহে হ'লহেঁতেন এতিয়ালৈকে ভাবি থাকো এইজনীয়ে মোৰ হ'ব আজি কিন্তু আমাৰ সহযাত্ৰীসকলে বৰ ৰস পাইছে কাৰণ হয়ো মই যেতিয়া ককাইদেউক মাতিছো মই ককাইদেউক কৈছো মই ইমান একো ক'ব নোৱাৰিম আপুনিয়ে ক'ব আৰু আজি অকণমান জমনি হ'ব লাগিব আৰু সঁচাকে হৈছে